নমস্কাৰ খুৰা। নমস্কাৰ। কি নাম হয় আপোনাৰ? ৰাজেন ৰাভা। তো খুৰাক এটা কথা সুধিম হা, কওকচোন। সাপ আৰু কুচিয়াৰ মাজত পাৰ্থক্য কি আছে? পাৰ্থক্য মানে এই কুচিয়াটো আৰু পিছল জাতি বস্তু, এই বিজলীয়া বস্তু। তে সাপটো হ'ল মানে ধৰ মানে হেৰি ধৰ কি কয় আপোনাৰ ভবৰা চিষ্টেম, মানে ধৰ ধৰিলেও মানে ধৰা খায়, কুচিয়াটো ধৰিলে ধৰা নাখায়। ধৰণ মানে পিছল আছে। পিছল। আৰু কি পাৰ্থক্য আছে? পাৰ্থক্য মানে তেনেকৈতো নাই, মুখখন হ'ল তাৰ হ'ল জোঙাল হা, আৰু ইয়াৰ হ'ল মুখটো অলপ থপা আৰু তেনেকৈতো চিষ্টেমত নায়েই বাৰু। আৰু পাৰ্থক্য আছে, কওকচোন আৰু কি আছে? জানো, তেতিয়াহ'লে মই অলপ চিন্তা কৰিব লাগিব ন। দে হওক দে। ঠিক আছে, আকৌ লগ পাম। নমস্কাৰ। নমস্কাৰ। নমস্কাৰ খুৰা। নমস্কাৰ। আপোনাৰ নামটো কওকচোন। মোৰ নাম দেৱচাৰ বড়ো। তো সাপ আৰু কুচিয়াৰ মাজত কি পাৰ্থক্য আছে? সাপ আৰু কুচিয়াৰ পাৰ্থক্যটো মানে বহুত ৰকম অসুবিধা লাগি যায় মই ক'বলৈ। এতিয়া সাপ আৰু কুচিয়া তিনিটাই বস্তু আছে। সাপ আৰু কুচিয়াত মাছ আছে। নহয়, সাপ আৰু কুচিয়াৰ মাজত পাৰ্থক্য কি আছে? ডিফাৰেঞ্চ কি আছে? ভাইটি তুমি ভালকৈ কোৱাচোন, মই কথাটো অন্ত পোৱা নাই। মানে সাপ আৰু কুচিয়াৰ মাজত পাৰ্থক্য কি আছে? মানে ডিফাৰেঞ্চ কি আছে? কুচিয়া আছে, হা? কুচিয়া আছে। মানে বুজি পোৱা নাই। এই কুচিয়া যে পিছৰটো, সাপ আৰু কুচিয়াৰ মাজত পাৰ্থক্য কি আছে? পাৰ্থক্য মানে পাৰ্থক্য সিহঁতে এটাত থাকে, এটাত থাকে, এটাত থাকে, এটাত থাকে। এটাত থাকে, এটাত থাকে, এটাত থাকে। অঁ, মানে সাপ আৰু কুচিয়াৰ মাজত কি ভেদ ভাৱ আছে? মানে পাৰ্থক্য কি আছে? ডিফাৰেঞ্চ কি আছে? মাছ থাকে। মাছ থাকে? নহয়, হোৱা নাই। মানে কথাটো বুজি পাইছেনে? পাইছোঁ মই ডিফাৰেঞ্চ মানে পাৰ্থক্য কি আছে? ফৰক হিন্দীত কয় না, কিয়া ফৰক হে ইসমে আৰু ইসমে, কিয়া ফৰক হে ইসমে আৰু ইসমে, তেনেকুৱা কথা মানে। মাছ হে মাছ। এই নহয়, ঠিক আছে, আকৌ লগ পাম। নমস্কাৰ। 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 খুৰাৰ নামটো? কোঁৱৰ ৰাভা। কোঁৱৰ ৰাভা। কম, কুচিয়া আৰু সাপৰ মাজত কি পাৰ্থক্য আছে? এইটো বহুত ডাঙৰ কথা হ'ব নহয়। নহয়, সৰু সৰু কথা এইটো। সাপ আৰু কুচিয়াৰ মাজত কি পাৰ্থক্য আছে? এইটোতো পানীৰ বস্তু। এতিয়া পানীৰ বস্তু। পানীৰ বস্তু আৰু শুকানতো থাকে সাপ, থাকে, গছতো থাকে। থাকে। তেনে কুচিয়া আৰু সাপৰ মাজত কি পাৰ্থক্য আছে? এতিয়া কিৰকম কম মই নোৱাৰিম নহয়। কওকচোন। নাই, নহ'ব, হে নোৱাৰি। পাৰ্থক্য মানে ডিফাৰেঞ্চ কি? ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চ মানে আৰু আলাগ আলাগ থাকে ধৰ। হা, বেলেগ মানে বেলেগ আৰু যোনটো সাপত আছে সেইটো কুচিয়াত নাই, আৰু যোনটো কুচিয়াত আছে সেইটো সাপত নাই। কি পাৰ্থক্য আছে? সেইটো বেলেগ বেলেগেই আৰু পাৰ্থক্য মানে এতিয়া কি ক'ম মই, মেইন কথা। ঠিক আছে, আৰু লগ পাম। নমস্কাৰ। নমস্কাৰ। কি নাম? পণ্ডিত ৰাভা। তোমাৰ নাম? গৌৰৱ ৰাভা। তোমাৰ? শ্ৰী নিৰুপল। তোমাৰ নাম? অশোক পাঠৰ। তোমাৰ? শ্ৰী সুমন। সাপ আৰু কুচিয়াৰ মাজত কি পাৰ্থক্য আছে? হা? সাপ আৰু কুচিয়াৰ মাজত কি পাৰ্থক্য আছে? কুচিয়া। সাপ আৰু কুচিয়াৰ মাজত কি পাৰ্থক্য আছে? নাজানো। তুমি কোৱাচোন। নাজানো। পাৰ্থক্য মানে বুজি পাৱা না? সাপ আৰু কুচিয়াৰ মাজত কি পাৰ্থক্য আছে? পাৰ্থক্য মানে কি পাৰ্থক্য আছে সাপ আৰু কুচিয়াৰ মাজত? সাপ। নোৱাৰিবা? ঠিক আছে, আকৌ লগ পাম। নমস্কাৰ। নমস্কাৰ। নমস্কাৰ খুৰী। নমস্কাৰ। খুৰী, সাপ আৰু কুচিয়াৰ মাজত কি পাৰ্থক্য আছে? কি পাৰ্থক্য আছে? যেনে সাপ আৰু কুচিয়াৰ মাজত কি ডিফাৰেঞ্চ, মানে পাৰ্থক্য কি আছে? সিহঁতৰ মানে কিবা এটা আছে নেকি? মানে যোনটো কুচিয়াত আছে সেইটো সাপত নাই, আৰু যোনটো সাপত আছে সেইটো কুচিয়াত নাই। কি পাৰ্থক্য আছে? জানো, ভাবিব লাগিব। ভাবকচোন অলপ। কি ভাবিম এতিয়া? এই নোৱাৰিমে চাগৈ। ঠিক আছে, আৰু লগ পাম। নমস্কাৰ। নমস্কাৰ। নমস্কাৰ খুৰা। নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? চকুৰ আলি হয়। আপোনাৰ নাম? ফুকন ৰাভা। নহ'লে সাপ আৰু কুচিয়াৰ মাজত কি পাৰ্থক্য আছে? সাপ আৰু কুচিয়াৰ মাজত পাৰ্থক্য মানে আমি ভাবোঁ সাপটো হ'ল কুচিয়া নহয়, গতিকে তাৰ বিষ নাই। আৰু যিটো সাপৰটো বিষ আছে,
হয়। গতিকে কুচিয়াৰ বিষ নাই আৰু সাপৰ বিষ আছে সাপৰ বিষ আছে আৰু কি পাৰ্থক্য আছে আৰু পাৰ্থক্য মানে এইটোৱেই সাপে হ'ল মকত খলায় মানে গা খলায় আৰু কুচিয়া গা নখলায় হয় সেইটোৰ কাৰণে পাৰ্থক্যটো দেখা যায় আৰু কাৰণটো খোৱা আৰু নোখোৱা দুটা বিধৰ মাজত সাপ খায় মানুহে তথাপিও মানে কম খায় কম খায় চবেই নাখায় আৰু চবেই নাখায় আৰু কুচিয়াটো প্ৰায় খায় ন কুচিয়াটো প্ৰায় খায় মানে কুচিয়াটো সেইটোৰ কাৰণে খায় তেখেতৰ মাটিৰ তলত থাকে আৰু কি পাৰ্থক্য আছে খুৰা কৈ আছে নহয় এইটোৱে পাৰ্থক্য আপুনিও কওক এটা কুচিয়াটো মানে মানুহে খায় সাপ নাখায় সাপটো কিছুমানে নাখায় বহুত কম খায় আৰু তাক বিষ আছে আৰু কি পাৰ্থক্য আছে বিষ আছে বুলি কম খায় আৰু হয় বিষৰ কাৰণে পাৰ্থক্যটো হয় আৰু কি পাৰ্থক্য আছে এই বিষৰ কাৰণে পাৰ্থক্যটো আছে আৰু মানে কুচিয়াত বিষ নাই বিষ নাই আৰু সাপত বিষ আছে তাত শক্তি আছে কুচিয়াটোত তাত তেজপানী আৰু বহুত সাপে আছে ছাল খলায় আৰু কুচিয়া নখলায় নখলায় সেইকাৰণে মানুহে খায় আৰু ঠিক আছে আৰু লগ পাম নমস্কাৰ নমস্কাৰ